আপোনালোকৰ মোৰটো বিন্দাছ আৰু আপোনালোকৰো বিন্দাছ হওক বুলি আশা কৰিছো সদায় হাঁহি থাকক আৰু বিন্দাছ থাকক সমতে মোৰ এই দলি গলিতা চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো তো আজিৰ এই ভিডিঅটো বহুতে ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে আজি মই কলৈ যাম কি কৰিম আৰু মোৰ এই পোছাকযোৰ পিন্ধাৰ কাৰণ কি আপোনালোকে জানিবলৈ সম্পূৰ্ণ শেষলৈ ভিডিঅটো চাব তো বলক পলম নকৰি ভিডিঅটোৰ ভিতৰলৈ যাওঁ এতিয়া মই উঠিলোঁ দাদাৰ লগত বাইকত আৰু মই কলৈ যাওঁ আপোনালোকে আগলৈ চাই থাকক আপোনালোকে চাগে ভাবি আছে মই কলৈ গৈ আছোঁ তো এতিয়া আহি পালোঁ এইখন হৈছে মোৰ মৰমৰ এক্স কলেজ শুৱালকুছি জুনিয়ৰ কলেজ আজি মই আহিছোঁ মই য'ত প্ৰেক্টিছ কৰোঁ শুৱালকুছি টাইকোৱাণ্ডো একাডেমি তো বহুত দিনৰ মূৰত আহিছোঁ তো বলক আপোনালোকে চাওক যিহেতু আজিকালি চলি আছে ৰেপ কেছ এচিড এটাক সেইবাবে ছোৱালীবিলাক সকলোৱে সজাগ হ'ব লাগে ময়ো যিহেতু ছোৱালী তো বলক ময়ো অলপ প্ৰেক্টিছ কৰোঁ ইয়াৰ অৱস্থা যাওক আমাৰ এক্সাৰসাইজখিনি হ'ল এতিয়া আমি কৰিম কিকিং আমাৰ কিকিং চলি আছে Let's go.
তো আমাৰ প্ৰেক্টিচ কৰা খতম হ'ল আৰু এয়া হৈছে মোৰ দাদা আৰু গুৰুও হয় আৰু আপোনালোকে মডাৰ্ণ টাইকোৱাণ্ডো একাডেমীলৈ আহিব পাৰে যোনে যোনে ইণ্টাৰেষ্টেড হয় আৰু এতিয়া ভিডিঅ'টো সমাপ্ত কৰোঁ তো সকলোৱে কি ক'ব লাগে আৰু উই লাভ টাইকোৱাণ্ডো তো এতিয়া ভিডিঅ'টো সমাপ্ত কৰোঁ আকৌ নেক্সট ভিডিঅ'ত লগ পাম বুলি আশা ৰাখিলে এতিয়ালৈ